আজি কছাৰীপথাৰ 149 নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ যি শুভ উন্মোচন হৈছিলে এই অনুষ্ঠানটোত আপোনাৰ অনুভৱ কেনেকুৱা জনাব? মই অতিশয় আনন্দিত হৈছোঁ। মানে আহি থকা আমাৰ ভাৰত বা আমাৰ নতুন প্ৰজন্মক এটা ধুনীয়া আন্তঃগাঁথনিয়ে আমাৰ শিশুসকলৰ উপৰিও গৰ্ভৱতী আইসকলক এটা ধুনীয়া আন্তঃগাঁথনিয়ে যাতে সেৱা কৰিব পৰা যায় সেই লক্ষ্যৰে চৰকাৰে যি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল সেই কথা আমি আজি হাতে কামে আজি আৰম্ভ কৰিব পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই আৰম্ভণি পাণবাৰী পঞ্চায়তৰ এটা ভিতৰুৱা অঞ্চল কছাৰীপথাৰ য'ত ভূমিপুত্ৰ জনজাতি ৰাইজ থাকে, গতিকে তেওঁলোকৰ পৰা মই আৰম্ভ কৰিব পাই আৰু অতিশয় আনন্দিত হৈছোঁ। আৰু এই কাম নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰি আমি বিহুৰ পূৰ্বে ৰাইজক উৎসৰ্গা কৰিবৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰি দিছোঁ। এই আপোনাৰ যি অনুমোদন কৰি এতিয়া অসম চৰকাৰৰ পৰা আনিছে, কিমানখন এতিয়ালৈকে নাৰায়ণপুৰৰ আণ্ডাৰত কিমানখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপিত হ'ব? এতিয়া প্ৰথম পৰ্যায়ত 18খন হ'ব। ছেকেণ্ড ষ্টেজত আমি আকৌ 21খন পাম। ছেকেণ্ড ষ্টেজত আমি 18খনলৈ যাব পাৰিম। এনেকৈ পৰ্যায়ক্ৰমে গৈ থাকিব। আমাৰ লক্ষ্য আটাইবিলাক যাতে অংগনবাড়ী কেন্দ্ৰ আমি সবলীকৰণ কৰিব পাৰোঁ। অংগনবাড়ী কেন্দ্ৰ আমাৰ পঞ্চায়তো নিৰ্মাণ কৰি আছে। মই পঞ্চায়তকো ধন্যবাদ দিছোঁ, তেওঁলোকেও প্ৰায়ৰিটি ছাবজেক্ট হিচাপে গ্ৰহণ কৰিছে, তেওঁলোকে কাম কৰি আছে। অংগনবাড়ী কেন্দ্ৰৰ এই যিবিলাক অংগনবাড়ী কেন্দ্ৰ হ'ব তাতে কি কি সুবিধা থকা হ'ব? আধুনিক কিবা সুবিধা? সকলো থাকিব। ৱেল ফাৰ্নিছ তাত থাকিব আৰু শিশুৰ কাৰণে ল'বলগীয়া সকলো কেয়াৰ তাত থাকিব আৰু গৰ্ভৱতীসকলৰ কাৰণে প্ৰেগনেণ্ট উমেনৰ কাৰণে ল'বলগীয়া যিখিনি মৌলিক যিখিনি সুবিধা সেই সুবিধাখিনি তাত। এতিয়াতো ডিজিটেল ইণ্ডিয়া হৈছে, এতিয়া এই অংগনবাড়ী কেন্দ্ৰবিলাকত ডিজিটেল ক্লাছৰুম থাকিব নেকি? থাকিব। ইতিমধ্যে চৰকাৰে এতিয়া আমি বিদ্যালয়বিলাকত ডিজিটেল ক্লাছৰুম নিৰ্মাণ কৰিবৰ বাবে এডিশ্যনেল ক্লাছৰুম নিৰ্মাণ কৰিবৰ বাবে ইতিমধ্যে আমাৰ সমষ্টিত এতিয়া কেইবাখনো বিদ্যালয় চিনাক্তকৰণ হৈছে আৰু ভৱিষ্যতে তেনেধৰণে আগবাঢ়িব। প্ৰতিগৰাকী নাগৰিকৰ আবেদনে সন্মান সহকাৰে বিবেচনা কৰা হ'ব। সকলোকে সেৱা কৰিবৰ কাৰণে যি আমি দায়বদ্ধতা, সেই দায়বদ্ধতাই সকলোকে সেৱা কৰিবৰ কাৰণে আমি প্ৰস্তুত থাকিম। এই আছিলে আমাৰ বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় অমীয়া কুমাৰ ভূঞা। তেখেতৰ মনোভাৱ আজি ব্যক্ত কৰিলে। আৰু আজি আছিলে শুভ উন্মোচন অনুষ্ঠান কছাৰীপথাৰ 149 নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পোনপ্ৰথমবাৰৰ বাবে সংহত উন্নয়ন প্ৰকল্প নাৰায়ণপুৰত এই কাৰ্য কছাৰীপথাৰ গাঁৱত এই কাৰ্য সম্পন্ন হৈছে। মই নাৰায়ণপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মই পাণবাৰী চাৰ্কুলৰ মুখ্য সেৱিকা। গতিকে মই ভাল পাইছোঁ বিশেষকৈ অংগনবাড়ী কেন্দ্ৰটো মডেল চেণ্টাৰ আজি যিকি শুভাৰম্ভ ছাৰে কৰিছেহি, গতিকে আমি নথৈ সুখী। গতিকে আমাৰ নাৰায়ণপুৰ প্ৰকল্পত আমাৰ 18টা কেন্দ্ৰ ছাৰে আনিবলৈ সক্ষম হৈছে। গতিকে আমি ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু গতিকে আজিহে শিশু, কাইলৈ ভৱিষ্যতৰ দেশৰ ভৱিষ্যতৰ এজন নাগৰিক হ'ব, সুনাগৰিক হ'ব। গতিকে আমি এই শিশুসকলক আমি আজি ভালকৈ যদি আমি কেন্দ্ৰটোত যদি আমাৰ স্থাপন হোৱাৰ পাছত যদি আমি তেখেতক পাঠদান বা আমাৰ খেলা ধূলা পৰা ইত্যাদি কৰি যিখিনি আমি কৰিব পাৰিম, গতিকে সেইকাৰণে আমি বহুত ভাল পাইছোঁ। মানে তেখেতলোক আমি ইমানখিনি যে সুবিধা আমি চৰকাৰে দিছে, গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ। গতিকে মুখ্যমন্ত্ৰী বা আমাৰ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাতহে আমাৰ আজি এই কেন্দ্ৰটো আনিবলৈ সক্ষম হৈছে। আমি এইখন চৰকাৰক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোককো ধন্যবাদ দিছোঁ। গতিকে আজি এইখিনি আমাক সময় দিয়াৰ কাৰণে থেংক ইউ। এইটো যিটো মডেল অংগনবাড়ী চেণ্টাৰ হ'ব, এইটো দুমহলীয়া হ'ব। লোকেল যিখিনি স্থানীয় মানুহ আছে তেওঁলোকৰ কাৰণে বহুতখিনি সুবিধাজনক হ'ব। বিশেষকৈ তেওঁলোকৰ শিশুসকলৰ বৌদ্ধিক বিকাশত ই বহুত সহায় কৰিব বুলি মই আশা কৰিছোঁ। নাৰায়ণপুৰত কিমানখন এনেকুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ হ'ব বুলি আপোনালোকে আশা কৰিছে? এতিয়ালৈকেতো মোৰ চাৰ্কলৰ আণ্ডাৰত 5খনমান আছে আৰু 2খনমানৰ মাটি আমি হেৰি কৰি আছোঁ। মাটি অলপ অসুবিধা হৈ আছে। যদি সেইটো ক্লিয়াৰ কৰি ল'ব পাৰোঁ, এইকেইদিনতে মিটিং কৰি আমি সেইটো ক্লিয়াৰ কৰি ল'ম, তেতিয়া আমাৰ সংখ্যাটো বাঢ়ি যাব আৰু অলপ। আৰু অংগনবাড়ী কেন্দ্ৰৰ এই আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ হ'বৰ কাৰণে কি কি তেখেতলোকৰ পৰা অংগনবাড়ী কেন্দ্ৰৰ পৰা আপোনালোকে হেৰিবিলাক যিবিলাক আচলতে বিশেষকৈ আমি চাইছোঁ যে স্কুলখনৰ LP স্কুল এতিয়া নতুন শিক্ষানীতিৰ মতে LP স্কুলৰ লগত এটাচ হৈ থাকিব লাগিব। মাটি আছে নাই সেইটো চাইছোঁ, কাৰণ এটা হিচাপ দি দিছে 1.5 কঠা মাটি লাগিব। তাৰপিছত পপুলেশ্যন চাইছোঁ কিমানটা ষ্টুডেণ্ট আছে, আৰু লোকেলিটিটো চাইছোঁ যদি সুবিধা হয় তেওঁলোকৰ কাৰণে কিমানখিনি সুবিধাজনক হ'ব, কিমান লাভ হ'ব সেই স্থানীয় লোকসকলৰ, এই গোটেইখিনি ক্ৰাইটেৰিয়া চোৱা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী বসুমতাৰী। মই 149 নং কেন্দ্ৰ কৰ্মী আৰু তাইৰ সহায়িকা। আমাৰ বিশেষকৈ আমি ইমান যোগাযোগ ৰখা নাই। আমাৰ ধৰি লওক গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু লগত মোৰ অফিচৰ এই CDPO চুপাৰভাইজাৰ সকলো সহযোগত
এই কেন্দ্ৰটি পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰ পাবলৈ যথেষ্ট জটিল জনামতে, কিন্তু আপোনালোকৰ কি গুণ আছিলে কেন্দ্ৰটোত, আপোনালোকৰ অংগনবাদী কেন্দ্ৰটিত যে আদৰ্শ অংগনবাদী কেন্দ্ৰ পাবলৈ সক্ষম? সেইটো আমি নিজে ক'ব নোৱাৰিম, নহয় জানো? আমাক নিশ্চয় কিবা এটা আমাৰ পাৰদৰ্শিতাৰ ওপৰত কিবা দেখিছে, নিশ্চয় সেইকাৰণে দিছে। নিশ্চয়কৈ আপোনালোকে শিশুসকলক যথেষ্ট আগুৱাই নিব পাৰিছে। সেইখিনিৰ পৰা আমাৰ যথেষ্ট মানে হেৰি আছে, উৎসাহ আছে আৰু আগ্ৰহো আছে। এই অনাগত দিনত আদৰ্শ অংগনবাদী কেন্দ্ৰটিলৈ আপোনাৰ কি সপোন আছে আপোনাৰ কেন্দ্ৰত? আছে, ল'ৰা ছোৱালী উন্নত হ'ব এই আদৰ্শ কেন্দ্ৰটোৰ পৰা, আৰু ধৰি লওক গৰ্ভৱতী প্ৰসূতি মাতৃ উন্নতি হ'ব, আৰু যিমানবোৰ মানে আমাৰ ধৰি লওক কণ শিশুসকল যিকোনো আঁচনিৰ পৰা বঞ্চিত নহ'ব। মানে যি আমাৰ বৰ্ণালী কেন্দ্ৰটো মডেল কেন্দ্ৰ হোৱাৰ বাবদ আমি বহুত সুখী হৈছোঁ, যাতে এই কেন্দ্ৰটো দেখি মানে আৰু ৰাইজসকল অনুপ্ৰাণিত হওক, ৰাইজসকলৰ মনত উৎসাহ বাঢ়ক, সৰু সৰু ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহি ভাল শিক্ষা পাওক, ভাল পৰিৱেশ পাওক, ইয়াকে কামনা কৰি আজি ভাল লাগিছে। আৰু ছেকেণ্ড